নমস্কাৰ সকলোকে স্বাগতম মোৰ চেনেলৰ এটি নতুন মিনি ব্লগলৈ। মই আজি ডিউটিৰ পৰা আহি আছোঁ ৰুমলৈ। বতৰটো বহুত সুন্দৰ বতৰ পৰিৱেশ কৰিছে, সেইবাবে এটি ভিডিঅ' তুলি আপোনালোকৰ দিম বুলি ভাবিলোঁ। লগতে মোৰ লগতে আহি আছোঁ আমি ৰুমলৈ। আৰু চাওকচোন কি সুন্দৰ পৰিৱেশ। হায়দৰাবাদৰ এনেকুৱা এটা দৃশ্য দেখিলে মনটো মনোমোহা হৈ যায়, কাৰণ ইমান গৰম হয় হায়দৰাবাদত। সেই গৰমৰ ভিতৰতে বতৰটো এনেকুৱা কৰি দেখা কি ধুনীয়া লাগে। আজি অলপ ডাৱৰীয়া হৈ আছে, অলপ বৰষুণ দি আছে, বতাহ। আৰু মোৰ লগত আহি আছোঁ মই ৰুমলৈ। চাওকচোন আপোনালোকে কি সুন্দৰ পৰিৱেশ এটা। ঘৰ বনাই আছে, ৰাস্তাবিলাক দেখিছেনে? আজি যেন একেবাৰে কোনো ৰ'দ নাই, বৰষুণৰ বতৰ নিচিনা লাগি আছে, ঠাণ্ডা পৰিছে। কি সুন্দৰ এটা দৃশ্য আপোনালোকক দেখাবলৈ আছোঁ। ডাঙৰ বিল্ডিংবিলাক আছে আৰু গছ গছনিবিলাকো কেনেকৈ আছে। বৰষুণ যাক দিলে যেন জীপাল হৈ যায় সকলো গছ গছনিবিলাক। সেইভাগে আপোনালোকক দেখাম বুলি এটি মিনি ব্লগ বনালোঁ। আৰু চাওকচোন কি যেন ওপৰ পৰিৱেশটো দিছে, মেঘে বৰষুণ দিয়া যেন কৰি আছে। আৰু মোৰ লগৰকেইটাৰ লগত ডিউটিৰ পৰা আহি আছোঁ, সকলো ব্যস্ত কাম কৰাত, সকলো অহা যোৱা কৰাত, সকলোখিনি ব্যস্ত হৈ আছে। আৰু এয়া দেখিছেনে, আহিয়ে আছে গছৰ তলত পাইছোঁ। এইটো ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আপোনালোকৰ মাজত নতুন ভিডিঅ' দিবলৈ। আজিৰ ভিডিঅ'টো ইমানেই দোস্ত, বাই বাই। আকৌ লগ পাম এটি নতুন